এই গাঁওবুঢ়া বা গাঁও প্ৰধান বুলি ক'লে আমাৰ মনলৈ কেনেকুৱা ছবি এখন আহে বাৰু ৰ'ব কৈ আছো এইবাৰ বিহুত আমাৰ জপৰাই দিয়া চাৰ্টটো পিন্ধি মই ওলাইছো আজি শিৱসাগৰ লাই মেকুৰী গাঁৱৰ গাঁও প্ৰধানজনৰ ঘৰলৈ বিহুৰ নিমন্ত্ৰণ আছিলেও আৰু আমি বাট হেৰাও বুলি সেইজনী পংখী বাহিৰতে ৰখি আছে আৰু এইখনে হৈছে সেই গাঁৱৰ প্ৰধানজনৰ ঘৰ গাঁৱৰ পৰিৱেশৰ মাজত এনেকুৱা ঘৰ এটা দেখি সঁচাকে মোৰ কিবা এটা ভাল লাগিছিলে চাহটো বাৰু আমি ইয়াতে খালো কিন্তু ভাত হোৱালৈকে বোলো গাঁওখন এপাক ফুৰিয়ে আহোঁ আৰু ইয়াতে হৈছে পংখীৰ মমায়েকৰ ঘৰ পংখীৰ লগতে আমিও পাক এটা মাৰিলো আৰু বিহু বুলি অকনমান আগবঢ়াত আমিও না নকৰিলো আৰু শুকান গাহৰিৰ লগত ৰহি এগিলাচ চবেই মাৰিলো পিছে দুগ্ধাই নধৰিবা এতিয়া আৰু মই সেই ফাৰ্ষ্টতে যে কৈছিলো গাঁওবুঢ়া ছবিখন এইজনে হৈছে শিৱসাগৰৰ লগতে অসমৰ চবতছে সৰু গাঁওবুঢ়াজন আৰু ইয়াত তেখেতৰ পৰিয়াল খানা দেখি পিছে ময়ে আচৰিত হাঁহ গাহৰি ব্ৰইলাৰ কি খাম আৰু আজি ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে য'ত মই গাহৰি খোৱা নাই হাঁহখিনি ইমান টেষ্টি হৈছিলে দুবাটিকে মাৰিছো আৰু এয়া শিৱসাগৰ লাই মেকুৰী গাঁৱৰ প্ৰধান মৃদু চেতিয়া ঘৰৰ পৰা বিহুৱান এখনো পালো শেষত আমাৰ টিকলাটোক এপাক নুফুৰালে হ'ব জানো নহলে কিন্তু বহু বেয়া কথা কয় সি যিয়ে নহওক একদম দিলছে কৈছো বহুত ভাল লাগিলে তেওঁলোকক বাই বাই দি ঘূৰি অহা বাটত মোৰ ভিডিঅ' চাই ভাল পোৱা এই কণমানি ছাবস্ক্ৰাইবাৰ বহুত কিতাক পালো বেচেৰাকেইটা যে আহি মাত খাৰ দিছে মুঠতে যিয়ে নহওক মোৰ কাৰণে এটা ভাল লগা